मोनसे दुखुनांथाव रादाब क'क्राझारनि मेलेमगोनां फरायसा अनिता बर्मनआ फाहामथायनि थाखाय हेफाजाब बिदों। सालाकाथिनि सासे गोरों फरायसा अनिता बर्मनआ जेंनागोनां थासारिनि गेजेरावबो मुंख'जाथाव सोलोंथायारि जाफुंसार जानो हादोंमोन। अनिता बर्मनआ गावनि मेट्रिक आनजादाव मोनबा आयदायाव लेटार मोननो हादोंमोन आरो हायार सेकेन्डारि आनजादाव 70% बांसिन नम्बर मोननो हादोंमोन। साइन्स कलेज क'क्राझाराव BSc खौ सेथि थाखोआव उथ्रिसारनो हादोंमोन। दुखुनांथावै अनिता बर्मनआ गोबां बोसोरनिफ्रायनो सिस्टेमिक लुपुस इरिथेमेट'सास मोनसे गिख्रंथाव अट'इमिउन बेरामजों जुजिगासिनो दङ। अनिता बर्मनआ कचबिहार, सोनाब बेंगल आरो हायद्राबादाव फाहामथाय लागासिनो दङमोन। बबेखानि अनिता बर्मननि नखरा गावसोरनि गाज्रि रांखान्थियारि थासारिनि थाखाय बिथांजोनि फाहामथायनि थाखाय रां होबाय थानो हायाखै। अनिता बर्मननि बिमा-बिफाया जायगानि थागिबिफोरजों लोगोसे आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि गाहाय खुंगिरि प्रमद बर' बिथांखौ एम्स एबा गुबुन जौगा सरकारि देहा फाहामसालिफोराव फाहामथाय होनो थाखाय राङारि अनसुंथाइ होनो गोसो गोरबोनिफ्राय खावलायहरदों। মোৰ ছোৱালীৰ নাম অনিতা বৰ্মন। মোৰ ছোৱালীৰ এনেকুৱা বেমাৰ হৈছে এটা ক্ৰিটিকেল বেমাৰ বুলি কয় ডক্টৰৰ ভাষাত। এই SLD বেমাৰ, এই SLD বেমাৰৰ পৰা কিডনি এতিয়া এফেক্ট কৰিছে। কিডনি বেয়া হোৱা নাই, কিডনিটো মানে অলপ কিবা ইনফেকশ্যন হৈ গৈছে। এতিয়া কণ্টিনিউ মই 4 বছৰৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ। জলপাইগুৰিত মই 4 বছৰ 3 মাহ কণ্টিনিউ ট্ৰিটমেণ্ট কৰিলোঁ। পিছত হায়দৰাবাদত লৈ যাই মই 21 দিন তাতে ট্ৰিটমেণ্ট কৰিলোঁ। এতিয়া বাৰে বাৰে মোৰ হায়দৰাবাদ যোৱাৰ পইচা নাই। মই এতিয়া কি কৰিলোঁ, শিলিগুৰি ইউনিভাৰ্চিটিত তাত এটা কিডনি হস্পিটেল আছে। এই 3 মাহৰ পৰা মই তাতে চেকআপত যাই আছোঁ। কিন্তু ফাৰ্ষ্ট চেকআপতে গৈছে 12,500, ছেকেণ্ড চেকআপত ল'ল 35,000। নেক্সট চেকআপত যেতিয়া গ'লোঁ তেতিয়া মানে এনেকুৱা কৰিল 1 মাহৰ ঔষধে দিল 21-22 টকাৰ। এতিয়া আমাৰ হোটেলত থাকিব লাগে, এতিয়া ক'ত পাম আমি ইমান টকা? এইবিলাক ঔষধ খাই এতিয়া পেচেণ্টটো আৰু বেছি দুৰ্বল হৈ গৈছে। মেট্ৰিকত পাইছিল 83% 5টা লেটাৰ আছিল। হাই ছেকেণ্ডেৰীত পাইছে আপোনাৰ 70ৰো প্লাছ আছিল। হাই ছেকেণ্ডেৰী BSc এইটো ইংলিছত কি কয় 8 কিবা এটা আছে। ইয়াতো মানে ফাৰ্ষ্ট ক্লাছ পাছ কৰা। এই বেমাৰ লৈ ছোৱালীটো পৰীক্ষা দিছে। প্ৰত্যেকটা এক্সাম বেমাৰ আছিল। এটা ভাল কৰি পৰীক্ষা মানে এক্সাম দিব পৰা নাই। এই বেমাৰ এক্সাম দি সববিলাতে ফাৰ্ষ্ট ক্লাছ পাছ হ'ল। তাকে আহ্বান জনাব। এতিয়া ছাৰৰ ওচৰত মোৰ এটাই অনুৰোধ, যদি অলপ সহায় কৰে, এমছত যদি আমাক পঠাই দিয়ে বা লৈ যায় ইয়াৰ পৰা এমছত, তেতিয়াহ'লে অলপ ভাল হ'ল হয়। বাহিৰত যোৱাতকৈ আমাৰ অসমত আছে যেতিয়া এমছ হস্পিটেল, চাংচাৰীত যিটো এমছ হস্পিটেল আছে, ইয়াত বোলে ফেচিলিটি আছে নতুন নতুন। মানুহে কয়, আমিতো কেতিয়াও যাই পোৱা নাই। মই কোচবিহাৰ, শিলিগুৰি আৰু হায়দৰাবাদত গ'লো, মানুহৰ কথা শুনি ওচৰৰ মানুহৰ অলপ টকা হ'লে হ'ব, কিন্তু বহুত টকা গ'ল। এতিয়া চাওঁ, ভগৱান আছে, আমাৰ মিনিষ্টাৰবিলাক যদি অলপ দয়া কৰে তাহলে ভাল হ'ব। ভাল হ'ব, এইটো একদম 100% ভাল হ'ব। খালি ঔষধটো ভাল টাইমত মৰিব লাগে। অনিতা বৰ্মনৰ বিষয়ে অলপ ক'ব নেকি? অনিতা বৰ্মন চালাকাটি ষ্টেচন ৰোডৰ এগৰাকী বাসিন্দা। তাই এগৰাকী খুব মেধাৱী ছাত্ৰী। তাৰ দেউতাকে সৰুকৈ এখন চাহৰ দোকান দি সিহঁতক সংসাৰখন চলাই আছে। তাই মেট্ৰিকত প্ৰায় 83% লৈ 5টা ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছে। ঠিক তাৰ পিছৰে পৰা তাইৰ শাৰীৰিক কিছু ইনফেকশ্যনৰ লক্ষণ দেখা দিলে। আস্তে আস্তে তাক ট্ৰিটমেণ্ট কৰা হ'ল কোচবিহাৰত। কিন্তু আস্তে আস্তে যেতিয়া তাৰ বেমাৰটো বাঢ়ি গ'ল, তাৰপিছত হায়দৰাবাদ আদি ঠাইত ট্ৰিটমেণ্ট কৰা হ'ল। কৰাৰ পিছত এতিয়া মেডিচিন খাই আছে। কিন্তু আস্তে আস্তে তাৰ যিটো কণ্ডিশ্যন, মানে ইনফেকশ্যনৰ পৰা গৈ গৈ আস্তে আস্তে কিডনিত কিছু এফেক্ট কৰিব ধৰিছে। আৰু চিকিৎসকে ইতিমধ্যে পৰামৰ্শ দিছে যে বেটাৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে। কিন্তু এইখিনিতে সমস্যাটো হৈছে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। এখন চাহ দোকান দি মানে ট্ৰিটমেণ্ট আগবঢ়াই যোৱাটো একেবাৰে সম্ভৱ নহয়। সেইকাৰণে আমি আৰু ওচৰ চুবুৰীয়া ষ্টেচনৰ ওচৰত চালাকাটিৰ অঞ্চলৰ ৰাইজক চাৰিওফালে সকলোকে মানে আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, মাননীয় BTR চিফ প্ৰমোদ বড়ো মহাশয়ক মই অনুৰোধ জনাইছোঁ যে এই মেধাৱী ছাত্ৰীগৰাকীৰ যাতে
চিকিৎসাৰ সুচিকিৎসাৰ এটা ব্যৱস্থা আপোনালোকৰ বিভাগীয়ভাৱে চৰকাৰীভাৱে কৰি দিয়ে সেই আমাৰ ৰাইজৰ হৈ আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ।